নমস্কাৰ বন্ধুসকল, SJL আছামিজ মোটিভেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সময়মতে যদি নিজৰ ভুলবোৰ স্বীকাৰ নকৰে, তেনেহ'লে আপুনি আৰু এটা ভুল কৰিছে। ভুলবোৰ তেতিয়াহে শুধৰণি হ'ব যেতিয়া ভুলবোৰক ভুল বুলি স্বীকাৰ কৰিব। আমি নিজেই যদি বিচাৰোঁ, আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ দ্বাৰা নিজৰ ভাগ্য নিজেই লিখিব পাৰোঁ। আৰু যদি নিজেই লিখিব নাজানো বা নোৱাৰোঁ, তেনেহ'লে পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিব। আপুনি এইটো ক'ব নোৱাৰে যে সময় নাই, কাৰণ এদিনত আপুনি যিমান সময় পায়, এজন মহান সফল মানুহে সেই একে সমান সময়কে এদিনত পায়। প্ৰত্যাহ্বান দেখি আঁতৰি যোৱা মানে নতুন প্ৰত্যাহ্বানক মাতি অনা। জীৱনত মাজে সময়ে দুখ প্ৰত্যাহ্বান আহিবই, সেয়া কোনেও নাইকিয়া কৰিব নোৱাৰে। জীৱনত অহা কঠিন সময়বোৰে কেতিয়াও আমাক বৰবাদ কৰিবলৈ নাহে। ইয়াৰ সলনি ই আমাৰ ভিতৰত লুকাই থকা শক্তি আৰু সামৰ্থ্যক বাহিৰলৈ উলিওৱাত সহায়হে কৰে। বন্ধুসকল, যদি আজিৰ ভিডিঅ'টো মোৰ কথাখিনি শুনি আপোনালোকে ভাল পালে, অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু লগতে থকা সেই বেল আইকনটো বজাই দিব, যাতে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।